Hey guys, মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যোৱা ৰাতিৰ পৰা বহুত বৰষুণ আৰু এতিয়াও এৰাই নাই, বৰষুণ দি আছে। আৰু আপোনালোকে দেখিছে গোটেই পানী হৈ গৈছে, পথাৰটো পানী হৈছে, পুখুৰীটো বহুত পানী হ'ল, তাৰ বাবে গোটেই বৈ আহিছে, পানীবোৰ ওলাই গৈছে, মাছ চাছো চব ওলাই গৈছে। এতিয়া আমি ধৰি আছোঁ মাছ আৰু এয়া মাছ মানে উজান উঠিছে, এনেকৈ মায়ে কেইটামান ধৰিলে আৰু মই ধৰিলোঁ উঠাৰ পাছত এইকেইটা আৰু মায়ে মই নুঠাৰ আগতেই ধৰি থৈছিলে ইমানখিনি। আৰু মই এতিয়া ভাজিব ওলাইছোঁ মাছখিনি মই গুড়ি ভাজি কৰিব ওলাইছোঁ। গতিকে মই পিঁয়াজ আৰু জলকীয়া কাটি লৈছোঁ তাৰ বাবে। মাছখিনি ভজা হৈ গ'ল আৰু এতিয়া মই বনাব লৈছোঁ চটফটি আৰু আলুৰ অকণমান জোল। তাৰ বাবে মই আদা নহৰু পিঁয়াজ আৰু জলকীয়া এটা ফালি দিলোঁ আৰু অকণমান জলকীয়া পাউডাৰ, অকণমান জিৰা পাউডাৰ আৰু ধনিয়া পাউডাৰ অকণমান ব্যৱহাৰ কৰিছোঁ। চব্জিখিনি সিজি গ'ল ধুনীয়াকৈ আৰু এতিয়া মই ইয়াত পানী ঢালি উতলিবলৈ দিলোঁ। খোৱা বোৱা কৰি ল'লোঁ, খাই বৈ বাহিৰলৈ আহি দেখিছোঁ গোটেইখন পানী হৈ গ'ল আৰু ইমানেই জল্দি পানীটো বাঢ়িছে, মানে 4টা বজাত অলপ পানী আছিলে, এতিয়া 5টা বজাৰ লগে লগে গোটেই চোতাল ভৰ্তি হৈ গৈছে, গোটেই আগফাল পিছফাল। আৰু ৰাতিলৈ কি হয় নাজানো আৰু এতিয়া। আমাৰ ইয়াত কেইবাটাও মথাউৰি ভাঙি দিছে, সেইবাবে পানীটো বেছি জল্দি বাঢ়ি গৈছে আৰু বহুতৰে ঘৰত সোমাইছেও পানী এতিয়া। আৰু ৰাতিলৈ কি হয় নাজানো। মই ভিডিঅ'টো ইমানতে সামৰি দিওঁ। যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।